হেল্ল' গাইছ, আপোনালোকে দেখিছে মাংস ৰান্ধি আছে। আপোনালোকে নিশ্চয় আজি ডিচেম্বৰ মাহ বেছিদিন নাই যাবৰ কাৰণে, জানুৱাৰী আহি আছে। তাৰ আগতে আমি ডিচেম্বৰ মাহটো শেষ কৰিব বিচাৰিছোঁ। আমাৰ বন্ধুসকলৰ সৈতে খানা ৰান্ধি আছে। খানা খাম আজি। এটা আমাৰ নিশ্চয় মনত আনন্দ লাগিছে। যিহেতু আপোনালোকক দেখাইছোঁ, ইয়াত চাওক কেনেকৈ ৰান্ধিছে। আপোনালোকৰ ভিডিঅ'টিত আপোনালোকে সম্পূৰ্ণ ক্লিপ আমাৰ ভিডিঅ'টোত পাব নিশ্চয়। ইমান বুঢ়া নকৰিব। আৰে নিমখ নাই দিয়া আকৌ দেই। নিমখ না নিমখটো চাই দিবা দেই। এইটো ভাল হেৰিটো নহয়, আৰু দিয়া বাৰু। সেয়া দিবা প্ৰথম ছটিয়াই, আৰু সিমানটো দি দিয়া। দি দিয়া, হৈ যাব। চুপ থকা নহয় নিমখ, আৰু অকণ পিছত দিবই লাগিব চাগে। আমি টেষ্ট কৰিম নহয় পিছত। আৰু লগতে মই এতিয়া ঝাৰুবনৰ মাজে মাজে এতিয়া অলপ খৰি বিচাৰিবলৈ আহিছোঁ। আৰু খৰি বিচাৰিম। আপোনালোকে চাওক, এইবোৰ ঝাৰুবন আছে। এই ঝাৰুবনৰ মাজে মাজে এতিয়া খৰি বিচাৰিম। এইবোৰ খৰি পৰি আছে, আপোনালোকে দেখিছে। এইবিলাক আমি খৰি বুটলিছোঁ। এতিয়া এইবোৰ খৰি বুটলিছোঁ, আপোনালোকে দেখিছে। যিহেতু আজি আমি ডিচেম্বৰ, আৰু ডিচেম্বৰ আজি যাবগৈ আৰু বেছিদিন নাই। আমি খৰি অনা নাই, খৰিটো ইয়াত পায়, সেইটো কাৰণে আমি ইয়াত খৰি বিচাৰিছোঁ। গাইজ আহি থাকক আমাৰ লগতে। আৰু বেলেগ বেলেগ বন্ধুসকলেও ইয়াত খানা খাবলৈ আহিছে। কিছুমানৰ অলৰেডি খাই বৈ হৈ গ'ল, কিন্তু আমি অলপ অহা পলম হ'ল। আমি ক'ত আছোঁ আপোনালোকক দেখাম। আপোনালোকে আহি থাকক আমাৰ লগত। আৰু সেয়া দেখিছে আপোনালোকে, সেয়া নদী, সোৱণশিৰি নদী। আৰু এই সোৱণশিৰি নদীৰ পাৰত আমি এতিয়া খানা খাবৰ কাৰণে আহিছোঁ। আপোনালোকে দেখিছে কিমান এখন ডাঙৰ, অসমৰ ভিতৰত এখন সৰ্ববৃহৎ নদী। আপোনালোকে নিশ্চয় জানে। এতিয়া মই পানী নিবলৈ আহিছোঁ সোৱণশিৰিত। আপোনালোকে আহি থাকক। এইবোৰ আপোনালোকে দেখিছে নাই, কি এটা সুন্দৰ পৰিৱেশ। ইয়াৰ চাৰিওফালে ঝাৰুবন আছে। কি এটা পিকনিক প্লেচ। এইটো চাবলৈ গ'লে অসমৰ ভিতৰত এটা সুন্দৰ এটা পিকনিক প্লেচ। আপোনালোক কেতিয়াবা যদি আহে ইয়াত খানা খাবলৈ আহিব পাৰিব। ইয়াত বহুত সুবিধা আছে। আৰু লগতে আপোনাৰ দেখি আছোঁ এখন সোৱণশিৰি নদী। আৰু এই সোৱণশিৰি নদীৰ পৰা মই পানী তুলিম। আপোনালোকে চাই থাকক, আহি থাকক। আৰু লগতে এইটো দেখিছোঁ, এইটো আপোনালোকে দেখিছে, এইটো কি হৈছে, এইটো হ'ল মানুহৰ মই খালী। ইয়াত মানুহ কৰি দিয়া আছে, সেইটো কাৰণে চাৰি গাঁৱতো ইয়াত বেৰা দি গৈছিল। আহক আপোনালোকে চাই থাকক। এতিয়া আমি আহিছোঁ, পানী নিবলৈ আহিছোঁ। দেখিছে এখন সুৰবিশাল নদী, কিমান ডাঙৰ ৰিভাৰ এখন আপোনালোকে নিশ্চয় দেখিছে। আৰু ইয়াতে মই পানী লৈছোঁ। কি এটা সুন্দৰ পানী আপোনালোকে দেখিছে। লগতে চব বালি সোমাই গৈছে। এইটো পানী খোৱাৰ উপযোগী নহয়। হ'লেও অলপ চাফা জেগাৰ পৰা পানী তুলিব লাগিব। এইডোখৰ পৰা পানী তুলিম, আপোনালোকে চাই থাকক। আপোনালোকে দেখিছে পানী অলৰেডি তুলি হৈ গ'ল। এইখন নদী দেখিছে, এইখন অসমৰ ভিতৰত এখন সৰ্ববৃহৎ নদী, ব্ৰহ্মপুত্ৰৰ পাছতেই ক'ব পাৰি। আৰু এইখন নদীতে ভাৰতৰ নহয়, এছিয়াৰ ভিতৰত সৰ্ববৃহৎ নদী বান্ধ নিৰ্মাণ কৰিছে NSPCয়ে। আপোনালোকে দেখিছে নদীখন কি এটা সুন্দৰ পৰিৱেশ এটা। আমাৰ পানী অলৰেডি তুলি হৈ গৈছে, আপোনালোকে দেখিছে। পানী এতিয়া আমাৰ লাগতিয়াল হৈ আছে। আহি থাকক আপোনালোকে মোৰ পাছলৈ। আৰু কিছু দৃশ্য আপোনালোকক মই দেখাম। নিশ্চয় আপোনালোকে আমাৰ ভিডিঅ'টো যদি ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব। আপোনালোকক ইয়াতকৈ ভাল ভাল ভিডিঅ' দেখাবৰ কাৰণে বা বনাবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকক কেনেধৰণে দিব পাৰিম। আৰু আপোনালোকক দেখাইছোঁ।
মানে বৰে গোটেইটা দি দিয়া আৰু কেলা ভেঙা চিঙা বুলি কষ্ট নাহে আৰু ভাঙি দিলে যেনিবা চব্জিটো সোমাই যাব কিমান কমিছে কিমান দিয়া খাবগৈ নোৱাৰি মানে হেল্ল' গাইছ, অলৰেডি আমাৰ খানা খাই বৈ হৈ গ'ল। এতিয়া আমি ঘৰলৈ যাম। আপোনালোকে চাই থাকিব আমাৰ ভিডিঅ'টো স্কিপ নকৰালৈকে। থেংক ইউ।